এখন বিদ্যালয়ত নৰসংহাৰ এটা ভয়ংকৰ ভিডিঅ' গুলীচালনাত মৃত্যু 19 গৰাকী শিক্ষাৰ্থীসহ 2 গৰাকী শিক্ষক এখন বিদ্যালয়ত আক্ৰমণ দুৰ্বৃত্তৰ এটা ভয়ংকৰ চিচিটিভি দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে দুমাহ পূৰ্বে সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা হঠাৎ এখন বিদ্যালয়ত আক্ৰমণ দুৰ্বৃত্তৰ যি সময়ত বিদ্যালয়খনত আছিল বহু ছাত্ৰ ছাত্ৰী দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণত মৃত্যু হৈছিল 19 গৰাকীকৈ শিক্ষাৰ্থীৰ দুজন শিক্ষকেও হেৰুৱাইছিল প্ৰাণ টেক্সাছৰ স্কুলৰ গুলীচালনাৰ ঘটনাৰ দুমাহৰ পাছত সেই ঘটনাৰ সময়ত হোৱা শিহৰণকাৰী দৃশ্য আজি মুকলি হৈছে সেই দৃশ্যটো দেখি হিয়ৰি উঠিব আপুনিও অষ্টিন আমেৰিকান ষ্টেটছমেনে মাৰাত্মক দিনটোত প্ৰাথমিক বিদ্যালয়খনৰ ভিতৰত তোলা 24 মেৰ এটা ভিডিঅ' মুকলি কৰিছে হাতে হাতে মাৰণাস্ত্ৰ লৈ এফালৰ পৰা গুলিয়াইছে ছাত্ৰ ছাত্ৰীক এই ভয়ংকৰ আক্ৰমণক ৰোধিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী